নমস্কাৰ। আবৃত্তি কৰিবলৈ লৈছোঁ স্বৰচিত এটি কবিতা। কবিতাৰ শিৰোনাম বাৰংবাৰ প্ৰশ্ন। ক্ষুদ্ৰ স্বাৰ্থ দলিয়াই তুমি কি প্ৰমাণ কৰিব বিচাৰিছিলা? এনেদৰে হৃদয়ে মোক প্ৰশ্ন কৰিলে। ভালপোৱাৰ প্ৰসৱ কৰি পতা ৰনা কৰিলা। মোৰ আত্মাই প্ৰশ্ন কৰিলে, কিয় বাৰু এনে কৰিলা? স্নেহময় ৰক্ত ছটিয়াই জনম জনমলৈ মোৰ হোৱাৰ প্ৰতিশ্ৰুতিৰ এনাজৰী কিয় পলকতে হেৰুৱালা? সপোনক আলম্বৰ নাম দিব লওঁতেই কিয় ধূলিসাৎ কৰিলা? নিশাৰ তৰাবোৰ একেলগে চোৱাৰ আশাৰে কিয় বিচলিত হ'লা? এনেদৰে প্ৰশ্ন কৰিলে নিশাৰ তৰায়ে। তুমি নাই ইছাদ বিষাদ প্ৰতিটো ক্ষণ। তুমি আকৌ সেই বুলি নাভাবিবা কি স্বাৰ্থৰ বাট বিচাৰি নোৱা ধোৱাৰ ভাও ধৰিলা। মোৰ নামৰ সত্তাই তোমাক এই বুলি বাৰংবাৰ প্ৰশ্ন কৰিলে, কিয় আন্ধাৰৰ বাট তুমি দেখুৱালা? কিয় বাৰু তুমি এনে কৰিলা? কিয় বাৰু তুমি এনে কৰিলা? ধন্যবাদ।